Long left, long left, long left, long left, long left, long left. আমাৰ কোকলাবাৰী 22 নম্বৰ সমষ্টিৰ অন্তৰ্গত বিশেষকৈ আমাৰ NDPSৰ চৰাইগ্ৰাম গ্ৰুপৰ 69জন GSPৰ আমাৰ 17জন PSG CBMৰ 17জন তেনেকৈ সৰ্বমুঠ 169জন আমাৰ দলত যোগদান কৰিছে আৰু তেখেতসকলক আমি আজি সম্বৰ্ধনা জনাইছোঁ। অহা যিটো নিৰ্বাচন এই নিৰ্বাচনত আমাৰ বিপেফ দলৰ প্ৰাৰ্থী হীৰেন্দ্ৰ বড়ো ডাঙৰীয়া জয়যুক্ত কৰাৰ কাৰণে তেখেতসকলে আহি আমাৰ এই দলত যোগদান কৰিছে আৰু আশা কৰোঁ যে অহা দিনবিলাকত আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা এই দলত যোগদান কৰি আছে। আমি বিপুল ভোটত জয়যুক্ত আমাৰ দলে হ'ব আৰু চৰকাৰ গঠন কৰিম, এইটো 100% আমি চিয়ৰ হৈছোঁ। বিভিন্ন সমালোচনা কৰিব বিচাৰিছে এতিয়া সময়ত এই সময়ত যে প্ৰমোদ বড়োৰ মানে শক্তিশালী এটা ৰূপ দেখা গৈছে, হাগ্ৰামা মহিলাৰ মানে গৰাখহনীয়া হৈছে, এই ক্ষেত্ৰত কি কৰিব বিচাৰিছে? নাই হাগ্ৰামা মহিলাৰ ক'ত গৰাখহনীয়া হৈছে? এতিয়াতো আজি দেখিছে আপোনালোকে 169 য'ত মানে যোগদান কৰিছে, গৰাখহনীয়া কোনো হোৱা নাই। কোনোবা দুইজন ব্যক্তিগত তেওঁলোকে সুবিধাবাদী ব্যক্তি দলৰ পৰা আঁতৰি গৈছে, সেইটো ডাঙৰ কথা নহয়। তাৰ এজন যোৱাৰ ফলত আমাৰ যদি 100জন যদি প্লাছ হয়, এইটোতো কি গৰাখহনীয়া হ'ব নেকি? এইটোতো গৰাখহনীয়া বুলি নকয়। আপোনালোক যিটো নিৰ্বাচন কোকলাবাৰী আপোনাৰ দখলত আহিব বুলি ভাবেনে? এই বিপেফৰ দখলত আহিব বুলি ভাবেনে? কোকলাবাৰী আমাৰ কনষ্টিটুৱেঞ্চিত আমি 100% হীৰেন্দ্ৰ বড়ো ডাঙৰীয়া জয়যুক্ত হ'ব, সেইটো আমি নিশ্চিত আমি হ'ব পাৰোঁ, সেইটো আমি ৰিজাল্ট দেখাই দিম। 22 নম্বৰ যিটো কোকলাবাৰী সমষ্টি, এই বিটিভি সমষ্টিটোৰ আপুনি একজন কেণ্ডিডেট হিচাপে আপুনি এই যিটো এইবাৰ ৰণকৌশল এই ৰণকৌশল কেনেধৰণে মানে নিৰ্বাচন কৰিব? নাই চাওক, BPF এটা শক্তিশালী দল। BTC বা BTD অঞ্চলত শক্তিশালী দল বুলি ক'লে BPF আজি। আৰু বহু বছৰ 2005 চনৰ পৰাই তেখেতসকলে বা আমাৰ BPF দলে শাসন চলাই আছে। বৰ্তমান BTCৰ ইলেকশ্যনৰ কুচকাৱাজ চলি আছে, সেইটোত BPF দলেও আজি কোকলাবাৰী 22 নং কোকলাবাৰী সমষ্টিত মই এজন প্ৰাৰ্থী হিচাপে মোৰ কৰণীয় কামবিলাক কেম্পেইন আমি কৰি আছোঁ। এইটো কেম্পেইন আমি ডিষ্টেঞ্চিং মেইনটেইন কৰি পেলাই গাঁওবিলাকত সোমাইছোঁ, ৰাইজৰ লগত আলাপ আলোচনা হ'ল, মিটিং কৰি আছোঁ আৰু আশাবাদী এই BPF দলে 22 নং কোকলাবাৰীত এই সমষ্টিটো মানে জিকি যোৱাৰ সম্ভাৱনাটো এতিয়া প্ৰবল হৈ আছে। সেইটো মই মোৰ মনৰ পৰা আজি মই স্পষ্টভাৱে কৈছোঁ। কিন্তু দেখা গৈছে যে এই সমষ্টিটোত দুগৰাকীকে ছিগনেটৰী মানে উল্লেখনীয় ছিগনেটৰী ইয়াতে মানে কেণ্ডিডেট হিচাপে আহিছে, এই ক্ষেত্ৰত আপোনাৰ কিবা অসুবিধা বুলি ভাবে নেকি? মোৰ ইয়াতে কোকলাবাৰীত কোনো অসুবিধা নহয়। তেখেতে ছিগনেটৰী হ'ব পাৰে, ময়ো এজন ছিগনেটৰী, কিন্তু কৰ্মভূমি মোৰ 1991 পৰা BSF আৰু NDPS জন্ম হোৱাৰ পিছতেই মোৰ ইয়াতে কৰ্মভূমি। মোৰ দৃঢ় বিশ্বাস ৰাইজৰ মানুহবিলাকে আৰু ইয়াৰ জনগণে মোক আঁকোৱালি লৈছে। মই সেইটো স্পষ্টভাৱে মই এইটো জানিলোঁ বা গম পালোঁ। সেইকাৰণে কোনোবা এজন প্ৰমোদ বড়ো আহিলেও ছিগনেটৰী আহিলেও কোনো ধৰণৰ প্ৰভাৱ ইয়াতে কৰিব নোৱাৰে আৰু জিকি যোৱাটো
মোৰ কাৰণে নিশ্চিত হৈ আছে। হীৰা চৰণীয়া কিবা ফেক্টৰ হ'ব পাৰে নেকি আপোনাৰ? মই হীৰা চৰণীয়া ইয়াৰ কথা মই কি ক'ম, তেখেতে এজন সাম্প্ৰদায়িক নেতা আছিলে। বিগত সময়ত তেখেতে সাম্প্ৰদায়িক মনেৰে সাম্প্ৰদায়িক যি ষ্ট্ৰেটেজি তেখেতে কৰি পেলাই দুবাৰকৈ লোকসভাৰ MP হৈ গ'ল। এতিয়া কোনো ধৰণৰ ইয়াত সাম্প্ৰদায়িক কথা আহি নপৰে। আমি এতিয়া তেখেতসকলৰ ভাবাৰ দৰে ইয়াত কোনো ধৰণৰ অনাবড়ো বা বড়ো এনেকুৱা ধৰণৰ কোনো সাম্প্ৰদায়িক ভাৱনা নাই। এনেকুৱা ধৰণৰ কোনো ৰাইজৰ কোনো মনত এইটো আহি নপৰে। সেইকাৰণে মোক চব জেগাতে চব গাঁৱত মোক আদৰিছে আৰু মই গৈ পেলাই কেম্পেইন কৰিব আজি সক্ষম হৈছোঁ। কি ক'ব বিচাৰে এতিয়া এই মুহূৰ্তত, আপোনাৰ নিৰ্বাচনী প্ৰাক মুহূৰ্তত আপুনি কি ক'ব বিচাৰে? না, এতিয়া ইলেকশ্যনটো হ'ব লাগিছিল, ক'ভিড বেমাৰৰ কাৰণে সেইটো ৰখি গ'ল। এতিয়া কেতিয়া হ'ব, ইলেকশ্যন কেতিয়া হ'ব এইটো ক'ব নোৱাৰে কোনেও। কিন্তু যিহেতু কোড অফ কণ্ডাক্ট উঠাই দিয়া নাই এতিয়ালৈকে, ইলেকশ্যনটো হ'ব সেইটো চবেই মনত এটা ৰাখিছে যে যিকোনো সময়ত ইলেকশ্যনটো হ'ব পাৰে। সেইকাৰণে ইলেকশ্যনৰ প্ৰস্তুতিবিলাক হৈ আছে। আমি BPF হিচাপে আমি কৰিছোঁ।